নমস্কাৰ মই ৰিজু আজি পুনৰ এবাৰ আপোনালোক আটাইকে মোৰ চেনেল ৰিজু জুনবিৰিলৈ স্বাগতম জনাইছো আজি পুনৰ এবাৰ মোৰ কিছুখিনি নতুন কালেকশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছো ইয়াত মই কিছুখিনি কেঁচা সোণৰ জুৱেলাৰী কিছুখিনি সিলভাৰ উইথ গোল্ড পলিশৰ জুৱেলাৰী আৰু গামখাৰু গলপটা ষ্টনৰ জুৱেলাৰী এইবোৰ ডিজাইন ৰাখিছো আপোনাৰ ডিজাইনখিনি চাওক আৰু যদিহে এইবোৰ ডিজাইনৰ পৰা আপোনালোকে যিকোনো সেট অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া হলে মোক কন্টাক্ট কৰিব কন্টাক্ট নম্বৰটো হ'ল 8486317001 নম্বৰটো মই ভিডিঅ'টোতে ফ্লাশ আউট কৰি থাকিব মই আপলোড কৰি দিম তো আপোনালোকে সেইমতে কল কৰিব পাৰিব বা WhatsApp কৰিব পাৰিব আৰু যদি আদাৰ ডিজাইনো চাব বিচাৰে তেতিয়া হলে মই WhatsApp কৰি পঠাই দিম বা মোৰ আগৰ ভিডিঅ'বোৰতো বহুতখিনি ডিজাইন আপলোড কৰা হৈছে আপোনালোকে চাই ল'ব পাৰিব যদি ডিজাইনখিনি ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব যাতে মোৰ নেক্সট ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে তো আহক মই কিছুখিনি ডিজাইন আপোনালোকক দেখুৱাই দিওঁ এইবোৰ গামখাৰু আৰু কিছুখিনি খাৰু ডিজাইন জাপি খাৰু গামখাৰু এইটো আমি মুঠি খাৰু বুলিও কওঁ মুঠি গামখাৰু এইটো আমাৰ ডাইচৰ খাৰু বুলি কওঁ এইটো জাপি খাৰু এইটো যদি বিচাৰে তেতিয়াহ'লে আমি সিলভাৰ বেছতো ৰাখি দিওঁ আজিকালি সিলভাৰত বহুত জুৱেলাৰী চলে সিলভাৰটো চলিব সিঙ্গেল লেয়ার বুলি কয় ভিতৰত প্লেটিং নাই তো এটা সিঙ্গেল লেয়ার এটা ডাবল লেয়ার ভিতৰত প্লেটিং থাকে তো এটা ডাবল লেয়ার বুলি কয় এটো হল আপোনাৰ ষ্টনৰ হেৱালি গলপটা হয় আপোনাৰ কিছুমান পাহি দিয়া হৈছে আৰু এটো আপোনাৰ হেৱালি ফুল ইয়াৰিং টু বইটো এইবোৰ হল দুগদুগি ডিজাইন এটো ব্লুট বনোৱা হৈছে এটো স্মল সাইজ হয় যিকোনো পাৰ্টিক পিন্ধিব পাৰি এটো আমি কম মুঠি ধান এটো যেটো ধানৰ মুঠিটো হয় এটো ডিজাইন হয় ধান মুঠি ধানৰ ডিজাইন এটা চেইন হয় মুঠি ধানৰ চেইন এটো ইয়াৰিং টু এটো হল আপোনাৰ ঠকা হার বুলি কওঁ আমি পাইপ ঠকা হার এটো এটা ঠকা থাকিব এটা ঠাইত আপুনি তিনটাও ৰাখিব পাৰে পাঁচটাও ৰাখিব পাৰে এটো প্ৰভিজন থাকে আৰু এটো আপোনাৰ পাইপত লগা হয় আৰু ওপৰত টাৰ্সেল দিয়া হয় এটো তেনেকে এটো হল সিঙ্গেল ওয়ান পিস ঠকা এটো সিঙ্গেল সেট আৰু সবতে পিন্ধিব পাৰি এবোৰ ঢোলবিৰি এবোৰ সিলভাৰ গোল্ড পলিশত কৰা হৈছে এটা জুনবিৰি ডিজাইন কিছুমান দেখুৱাও এটো হল মিনা জুনবিৰি ইয়াত আপোনাৰ ৰাউন্ড কে কিছুমান তার মাৰু পকোৱা হৈছে আৰু তাৰৰ ভিতৰত মিনাবোৰ ঘুমাই দিয়া হৈছে এটো এটা জুনবিৰি ইয়াৰিং টু এটো হ'ব এটো এটা জুনবিৰি এটো ময়ূৰ জোৰ ময়ূৰ ডিজাইন বুলি কয় ইয়াত এজোৰ ময়ূৰ আছে ইয়াৰিং টু এটো হ'ব এইবোৰ ৰিঙৰ ডিজাইন এটো আমি মাৰ্কো ষ্টনত বনোৱা ৰিং হয় এটো খুব ধুনিয়া হয় বস্তুটো এইবোৰ তেনেকে ষ্টন জুৱেলাৰী ৰিং হয় এইবোৰ মিনা এটো মিনাত হয় এটো এটা জুনবিৰি হয় এটো আমি সেটিং জুন বুলি কওঁ ইয়াতে কাটৱৰ্ক কৰি পেলাই ষ্টন ফিট কৰা হৈছে এটো হল গলপটা ষ্টন হেৱালি গলপটা বুলি কওঁ ৰেড হোৱাইটত কম্বিনেশনত আছে এটো আপুনি কালাৰটো নিজৰ মতে কৰি ল'ব পাৰিব এটো ইয়াৰিং টু হয় এটো হল আপোনাৰ পেপা আৰু পেপা জুনবিৰি এটো ইয়াৰিং হ'ব পেপা জুনবিৰিৰ এটো এটা নতুন ডিজাইন হয় এটোত আমি সৰু সৰু দুটা ষ্টন জুনবিৰি দিছো এডাল অমলেট চেইন বুলি কয় তাত দিছো এটা স্পেশাল সৰু এইটো ইয়াৰিং হ'ব ইয়াৰে নতুন ডিজাইন হয় যিকোনো অকেজনৰ কাৰণে পাৰফেক্ট হয় আৰু যিকোনো এইজৰ মানে মহিলাই পিন্ধিব পাৰে এটো হল কেঁচা সোণৰ আমি দুগদুগি পাত দুগদুগি আছে লগত আমি বাখৰ মণি দি পেলাই এটো এটা সেট বনাইছো এটো খুব ডিমান্ডত থাকে আৰু ইয়াৰিংটো অকমান এক্সট্ৰা কৰি দিছো আমি ইয়াৰিংটো অকমান ডাঙৰ এটো আৰু ইয়াৰিংটো আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ঝুমকাও কৰি ল'ব পাৰে তলত ঝুমকা লগাই দিব পাৰে তেতিয়া এইটো হল দুটা আমি সৰু সৰু কেৰু দি পেলাই এইটো এটা কেৰু পাইপ হাৰ বনাইছো নতুন ডিজাইন হয় তলত এটা ধান দিয়া হৈছে লটকন হিচাপে এইটো এটা সেট হল এইটো ষ্টনৰ সেট হয় অলপ মংগলসূত্ৰ টাইপ
কে বনোৱা হৈছে বস্তুটো ষ্টন হেৱালি 6 পিস আছে আৰু শিলিখা চেইনত লগোৱা হৈছে বস্তুটো এতিয়া আকৌ এটা জুনবিৰি দেখুৱাইছো এইটো মিনাৰ জুনবিৰিটোৱে এইটো খুব মানে গোল্ডেন টাৰ্চেলত লগোৱা হৈছে এইটো পিন্ধিলে খুব ভাল লাগে বা যিকোনো চেইনৰ লগতে এইটো পিন্ধিব পাৰি এটা গল্পটা দেখুৱাইছো এইটো আমি স্কোয়াৰ থুৰিয়া বুলি কওঁ ফুলটো তাৰ লগত এটা জাপি মাজত দিয়া হৈছে ডাঙৰকে ইয়াৰিংটো আহিব এনেকুৱা বা জাপি ইয়াৰিঙো আপুনি ল'ব পাৰে এইটো এটা ডাইচৰ জুনবিৰি এইটো মিনি সাইজ ডাইচৰ জুনবিৰি খুব বেছি এটা কষ্টলি নহয় এটা জুনবিৰি দেখুৱাইছো এইটো এটা তার পকোৱা মিনা জুনবিৰি বেক সাইডটো চাব পাৰে প্লেটিং আছে আৰু পলমনিৰ হাড় দিয়া আছে এইটো আৰু এটা ডিজাইন দেখুৱাইছো এইটো ধানখিৰা জুনবিৰি বুলি কয় ধানখিৰা জুনবিৰি আমি দুটা আৰু জুনবিৰি দিছো তাৰ আৰু মটৰ দি পেলাই এইটো এটা হেভি ডিজাইন কৰিছো ব্ৰাইডাল সেট হয় এইটো ইয়াৰিং জুৰ এইটো আহিব তাৰ লগত এটা দেখুৱাইছো এইটো সেটিং কলকাতা হয় এইটো একচুয়ালি ফোনত বনাই আগৰ পৰা আমাৰ আইতাই বনাই পিন্ধিছিলে এইটো বহুত পুৰণি ডিজাইন হয় এইটো সেটিং কলকাতা হয় ইয়াৰ লগত এইযোৰ ইয়াৰিং মেচিং কৰি দিয়া হৈছে এইটো এটা সেট হ'ল লুকাপাৰো আৰু পেপা সেট বুলি কয় পেপা ধানখিৰা পেপাৰ লগত লুকাপাৰো সেট বনোৱা হৈছে তাৰ লগত এইটো দুগদুগি গলপতা সেট দিয়া হৈছে নেক্সট দেখুৱাইছো এটা জুনবিৰি এইটো জালি জুনবিৰি বুলি কোৱা হয় এইটো নেটৰ কাম কৰা হয় আৰু বেক সাইডটো নেট বহা হয় তাৰপিছত এইটো এটা ডাঙৰ ডাইচৰ জুনবিৰি তাত মটৰ চেইন লগোৱা হৈছে মটৰ চেইন আপুনি এক্সট্ৰাকে মটৰ চেইন ল'ব পাৰিব দেখুৱাইছো আৰু এইটো আমি হেণ্ড পতা ডিজাইন বুলি কওঁ এইটো হেণ্ড পতা কেঁচাউনত কৰা হৈছে ইয়াতে ৰেড আৰু ব্লেক কম্বিনেশ্যন কৰা হৈছে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আদাৰ কালাৰ কৰিব পাৰে গ্ৰেড কৰিব পাৰে গ্ৰীণ কৰিব পাৰে